আজি বজাৰ কৰিবলৈ ওলাইছোঁ তিনিচুকীয়াত। আমাৰ বেটি আৰু দেউতাক যাব গৈ আছোঁ। এতিয়া বজাৰত গৈ আপোনালোকক দেখুৱাই আছোঁ বজাৰ কৰোঁ। এই আমাৰ মাইনা ৰুমটো ঠিক কৰি ল'ম নহয়, তাৰপিছতে নিম। এই সৰু সৰু এইকেইখনো ভাল লাগিছে, ইমান ধুনীয়া লাগিছে। চোফা এইবোৰ চব বনাই ৰেডিয়ে কৰি থৈছে। মই ডাইনিং এযোৰ চাব আহিছোঁ। এইবোৰ বনাই আছে বস্তু। এতিয়া আমি হোটেলত ভাত খাবলৈ সোমাইছোঁ। এয়া দিছে বেঙেনা ফ্ৰাই, পাপৰ ফ্ৰাই, তাৰপিছতে কবি ভাজি, আচাৰ আৰু এইটো দাংবডি ফ্ৰাই দিছে, আৰু এয়া পটল তৰকাৰী আৰু দালি। তাৰপিছতে এইখন ইমান কিবা আলু গ্ৰেভি এটা বনাই দিছে। আমি নিৰামিষ খাইছোঁ। তাৰপিছতে আৰু আমাৰ সিহঁতৰ দেউতাকহঁতে খাইছে খাচী মাংসৰ লগত। মোৰ ফ্ৰাইটো খাই দিছোঁ। এতিয়া ভাতটো খাই লওঁ, তাৰপিছতে আপোনালোকক দেখাই আছোঁ। এয়া বেটিয়ে কাপোৰ চাইছে, জিন্স দুটা ল'লে, এতিয়া টপ চাইছে। সেইটো ভালেই লাগিছে ন। বজাৰ কৰি আহি আছোঁ, এতিয়া ঘৰ যাম। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। বজাৰৰ পৰা আহি এতিয়া ঘৰ পালোহি। মই গৈছিলোঁ ফাৰ্নিচাৰৰ বস্তু দুটা আনিবৰ কাৰণে, কিন্তু বস্তুকেইটা লৈ তাত থৈ আহিলোঁ। তাত মানে দোকানীজনে গাড়ীত পঠাই দিম বুলি কৈছে। সিহঁতৰ বস্তু দুলীয়াজান আহি থাকে, সেই দুলীয়াজানলৈ অনা মানে বস্তুখিনিৰ লগতে আমাৰ বস্তুকেইটাও পঠাই দিম বুলি ক'লে। তাৰপিছতে সৰু সুৰা ঘৰত মানে দৰকাৰী আছিলে মোৰ বস্তু কেইটামান, সেইটো কাৰণে সেইকেইটাও বজাৰ কৰি একেবাৰে লৈ আহিলোঁ। কি আনিলোঁ আপোনালোকক দেখাই যাম, চাব। এইটো আনিলোঁ মিল্টনৰ ফ্লাস্ক এটা আনিলোঁ 2 লিটাৰ। সেইটো দৰকাৰ হৈ আছিলে, এতিয়া মানুহবোৰৰ চবৰে গাও বেয়া, গৰম পানী দৰকাৰ হয় যে। তাৰপিছতে এই চিচাৰ গিলাচৰ ছেট দুটা লৈ আহিলোঁ মিল্টনৰে এনেকৈ। তাৰপিছতে আনিলোঁ মোক একেবাৰে দৰকাৰ হৈ থকা বস্তু আনিলোঁ। এইখন আনিলোঁ মিল্টনৰে হয়, এখনো এখন আনিলোঁ। সেয়াই আৰু ৰাতিলৈ কি বনাম আপোনালোকক দেখাই যাম, চাব। খাবলৈ কি বনাম, এইখিনি মচুৰ দালি পিচি ল'লোঁ, এইখিনি চয়াবিন পিচি ল'লোঁ। তাৰপিছতে এইখিনি বাদাম মগজ কেইটামান দিলোঁ, আৰু পিঁয়াজ আৰু নহৰু পেষ্ট বনাই ল'লোঁ। এইখিনি মই মঠি ল'ম ময়দা অলপ দি দিছোঁ।
ইয়াত মই এতিয়া পিঁয়াজ এটা মিহি মিহিকৈ কাটি দিম। এইখিনি এতিয়া পিঁয়াজ কাটি দিছোঁ মিহি মিহিকৈ। এয়া দিছোঁ চৌদা, এয়া মই নিমখ দি দিছোঁ, হালধি দি দিছোঁ, এয়া দিছোঁ কাশ্মীৰী ৰেড চিলি, এয়া দিছোঁ জিৰা পাউডাৰ অকণমান। তেলখিনি দি দিলোঁ, এতিয়া পাক যাবলৈ দিছোঁ। এইখিনি মই এনেকৈ বনাই ল'লোঁ। এতিয়া মই পেষ্টখিনি ভাজি ল'ম। এয়া মিট মছলা অকণমান দিলোঁ, নিমখ হালধি আৰু ৰেড চিলি অকণমান দি দিলোঁ। এইখিনি পুৰা হেৰি হৈ গ'ল, আইচ দিছিলে, আইচ বক্সত ভৰাই থলোঁ যে। গৰম পানী নাই, মই নৰ্মেল পানীকে দিছোঁ। এইখিনি এতিয়া অলপ দেৰি ঢাকি থৈ দিম, উতলিবলৈ দিম 5 মিনিটমান। এইখিনি হৈ গ'ল, এতিয়া নমাই থ'ম। তিনিচুকীয়াৰ পৰা এতিয়া অলপ আগত বস্তুকেইটা আহি ঘৰত পাইছেহি, আপোনালোকক দেখাই আছোঁ ৰ'ব দেই। এইযোৰ ডাইনিংযোৰ আৰু এখন টি টেবুল এখন ল'লোঁ। আগৰ টেবুলখনৰ খুঁটিকেইটা বেয়া হৈ গৈছিলে, সেইকাৰণে এইকেইটা লওঁতে দিনটো লাগিলে।